নদী বঢ়াৰ কাৰণে দিগদাৰ হৈছে। আগতে ক'ত পাৰ হয়? আগতে কেনেকে পাৰ হয়? আগতে টিউতে পাৰ হৈছিলো নাৱত। দলং বিচাৰিছে। দলং এখন লাগিব। স্কুললৈ আহিবলৈ দিগদাৰ হৈছে। হয়। কোন স্কুলত পঢ়া? মোৰ ফুলানি হাই স্কুল। হয়। এতিয়া ক'ৰ পৰা আহিছা? সুন্দৰপুৰ। মানে তোমালোকৰ দৈগুং নদীত দলং নাই? হয়। নদীত দলং নাই কাৰণে আমি টিউত পাৰ হৈছো। মামা আমাৰ দিগদাৰ হৈছে, মামা এখন আমাক দলং দিয়ক। দলং এটা লাগে। মামা আমাক এটা দলং লাগে। কোনে অহা যোৱা কৰিব।